নমস্কাৰ, আজি হৈছে 2 মে। ভাৰতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লোৱা হৈছে বিভিন্ন খবৰ। এনে খবৰ নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেলটো প্ৰেছ কৰক আৰু লাইক দি উৎসাহ দিয়ক। দিল্লীত এসপ্তাহৰ বাবে বৃদ্ধি কৰা হ'ল লকডাউন। দিল্লীত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যখনৰ এসপ্তাহ লকডাউন সময়সীমা বৃদ্ধি কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শনিবাৰে টুইটাৰ যোগে লকডাউনৰ এসপ্তাহ বৃদ্ধি পোৱা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, লকডাউন ইন দিল্লী ইজ বিন এক্সটেণ্ড বাই 1 উইক। আজি 126টা সমষ্টিৰ 946টা গৰাকী প্ৰাৰ্থী ভাগ্য নিৰ্ণয়। অসমত আজি বিধানসভা নিৰ্বাচনৰ 2021 চনৰ বুথ গণনা। 126টা সমষ্টিৰ 946টা গৰাকী প্ৰাৰ্থীৰ হ'ব ভাগ্য নিৰ্ণয়। সাজু হৈছে সকলো পলিং ষ্টেচন। প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিত অনুষ্ঠিত হৈছিল বুথ গণনা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 মাৰ্চত অনুষ্ঠিত হৈছিল নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1 এপ্ৰিল 2021। নিৰ্বাচন অনুষ্ঠিত হৈছিল 39টা সমষ্টিত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল 6 এপ্ৰিল 2021। নিৰ্বাচন অনুষ্ঠিত হৈছিল 40টা সমষ্টিত। আৰু কিছু মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। অপেক্ষাৰ অন্ত পৰিল। আজি ঘোষণা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰতিটো ৰাজনৈতিক দলৰ সমৰ্থকে কৰি আছে অধীৰ অপেক্ষা। পুৱা 7 বজাৰ লগে লগে প্ৰতিটো ভোট গণনা কেন্দ্ৰ খোল খাব আৰু EVM মেচিনো খোলা হ'ব। শোণিতপুৰৰ 5টা সমষ্টিত কোনে মাৰিব বিজয়ৰ হাঁহি।